কেটেলি পিঠা বুলি ক'লে বহুতৰে টেনশ্যন হৈ যায় যে যোগাৰ নাথাকে, কেনেকৈ বনাম, চাঙনি নাথাকে। গতিকে মই আজি এটা ইজি পদ্ধতিত কেটেলি পিঠা বনোৱা ৰেচিপি আপোনালোকৰ ওচৰত আনিছোঁ। আৰু এই ৰেচিপিটো মোৰ মায়ে বনাইছে, গতিকে মই ভাবোঁ আপোনালোকৰ কাৰণে ইজি হ'ব। ভিডিঅ'টো আহক আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে যিখিনি নাৰিকল আমি দিম ষ্টাফিং হিচাপত, নাৰিকলখিনি ভালদৰে এনেদৰে ভাজি লৈছে। আৰু ভাজি ল'লে তাৰ সোৱাদটো বেছি ভাল হয় কেঁচা দিয়াতকৈ। তাৰপিছত অলৰেডি চালি লোৱা পিঠাগুড়ি আছে যদিও আৰু এবাৰ চালি লৈছে, যাতে কোনো ধৰণৰ আমাৰ পিঠাগুড়িখিনিত গুৰি নাথাকে, বহুত মিহি হয়। আৰু লগত দিছে নিমখ অকণমান। এতিয়া আপোনালোকে এই প্ৰচিডিঅ'ৰটো ভালকৈ চাব। এইখিনি মই কোনো ধৰণৰ কাট নকৰাকৈ দিছোঁ ভিডিঅ'টো, কাৰণ এইখিনিয়ে চবতকৈ ইম্পৰ্টেণ্ট। কাৰণ আমি চাঙনি ব্যৱহাৰ নকৰাকৈ পিঠাটো বনাম। দেখিছে মায়ে অকণকৈ পানী লৈছে, পানী লৈ পেলাই এনেকৈ ছটিয়াই দিছে। আৰু অকণমান এনেদৰে লাড্ডু হোৱাখিনি আকৌ লাড্ডুখিনি ভাঙি দিছে, কাৰণ লাড্ডু হৈ গ'লে পিঠাটো নুঠিব। গতিকে যিহেতু আমি চাঙনিও ব্যৱহাৰ নকৰোঁ, কাৰণ বহুতৰে ওচৰত যোগাৰ নাথাকে আমাৰ। আৰু সেইটো কাৰণে আমি এই পিঠাটো বনাবলৈ সকলোৱে সংকোচ কৰোঁ যে পিঠাটো কেনেকৈ বনাম, চাঙনি নাথাকে, লাড্ডু হৈ যায়। কিন্তু দেখিছে একদম এনেদৰে হালকা হাতেৰে অলপকৈ পানী দিছে, অলপকৈ আকৌ লাড্ডুকেইটা ভাঙি লৈ গৈছে। অকণমান টাইম লাগে এইখিনি প্ৰচিডিঅ'ৰত, কিন্তু এনেকুৱা হ'লে আমি সকলোৱে বনাই খাব পাৰোঁ, হয়নে নহয়, যদি আমাৰ ওচৰত পিঠাগুড়ি থাকে। আৰু অকণমান এনেদৰে পানী দিছে, দি পেলাই ধুনীয়াকৈ পিঠাগুড়িখিনি ধুনীয়াকৈ এনেদৰে আকৌ খানি দিছে। তাৰপিছত আকৌ যিখিনি লাড্ডু হৈছে লাড্ডুখিনি ভাঙি দিছে। এইখিনিয়ে প্ৰচিডিঅ'ৰ হয়, কিন্তু এইখিনি প্ৰচিডিঅ'ৰে আমি বহুতে কৰিবলৈ নাজানো। কেতিয়াবা মোৰে ভালদৰে নুঠে, সেইকাৰণে আজি মায়ে বনোৱা দিছোঁ, যাতে মই জানো যে মাৰ পিঠাটো পাৰফেক্ট হ'ব। আৰু ঘৰলৈ আহিছোঁ যেতিয়া পিঠাটো খাবই লাগিব। আৰু আমাৰ ঘৰত মেইনলি পিঠাটো খুব চলে, আগৰ পৰা আমি সৰুৰ পৰাই খাওঁ। আৰু এতিয়াও আমি আহিলে মায়ে পিঠাটো আমাক যেনেদৰে হ'লেও যিকোনো পিঠা হ'লেও আমাক খুৱায়। আৰু এয়া দেখিছে অলমষ্ট আমাৰ পানী দিয়া হৈ গৈছে। আৰু যিখিনি গুৰি লাড্ডু হৈছে সেইখিনি ধুনীয়াকৈ ভাঙি দিছে, ধুনীয়াকৈ চাঙনি নিদিয়াকৈ মিহি হৈ গৈছে, দেখিব পাইছে আপোনালোকে। এতিয়া এটা আমি কেটেলি ল'ম। কেটেলিটোত আমি কি কৰিম, পানী দিম। পানীখিনি অলপমান গৰম হ'ব লাগিব। আৰু কেটেলিৰ এই মুখখনত এখন কাগজ দি দিব আপোনালোকে, যাতে ভাপটো ওলাই নাযায়, কাৰণ এই পিঠাটো ভাপতে হয়। গতিকে এনেদৰে অকণমান সময় পানীটো আমি উতলাব দিম। তাৰপিছত এনেদৰে এটাকৈ পিঠা বনাম। প্ৰথমতে এনেদৰে অলপমান দি দিছে। আৰু এই পিঠাটো হেঁচি দিব নালাগে, ধুনীয়াকৈ হালকা হাতেৰে দিব লাগে। আৰু মাজত এনেকৈ অকণমান নাৰিকলৰ ষ্টাফিং দি দিছে। আপোনালোকে গুড়ৰো ষ্টাফিং দিব পাৰে, নাৰিকল দিলে টেষ্টটো বেছি ভাল হয়। আৰু এনেদৰে ওপৰে অকণমান দি দিছে। আৰু দেখিছে মায়ে বেছি হেঁচি দিয়া নাই পিঠাটো, কাৰণ এইটো পিঠা হেঁচি দিব নালাগে। আৰু আপোনালোকে লগত এখন মাৰ্টিন কাপোৰ ৰাখিব। আৰু মাৰ্টিন কাপোৰখন ধুনীয়াকৈ আগতে পানীত তিয়াই ল'ব, কাৰণ মাৰ্টিন কাপোৰতহে পিঠাটো ধুনীয়া হয়, বা পাতলা কটন কাপোৰ হ'লেও হৈ যায়। তাৰপিছত এনেদৰে দি কেটলিৰ ওপৰত উঠাই দিছে। আৰু আমাৰ 4-5 মিনিটৰ ভিতৰতে পিঠাটো ৰেডি হৈ যাব। এয়া দেখিছে আমাৰ দুটা পিঠা অলৰেডি ৰেডি হৈয়ে গ'ল। আৰু মই এতিয়া আপোনালোকক আৰু এটা দেখাই দিছোঁ। এয়া দেখিছে ষ্টাফিং দিছে, আৰু এনেকৈ ওপৰত লাহেকৈ দিছে। মায়ে আপোনালোকে দেখিব পাইছে, মায়ে কোনো ধৰণৰ একদম হেঁচি দিয়া নাই। এনেদৰে আপোনালোকে এই পিঠাটো বনাব। আৰু আপোনালোকে কোনে এই পিঠাটো খাই ভাল পায় জনাব। মোৰ কিন্তু বিৰাট ফেভৰেট, আৰু মোৰ ডিমাণ্ডতে আজি মায়ে বনালে পিঠাটো। আৰু এনেদৰে আমি লাল চাহ একাপৰ লগত পিঠাটো উপভোগ কৰিলোঁ। আৰু এই পিঠাটো আজিকালি পাবলৈ নাই, কাৰণ গিলাচ পিঠা বনোৱা হৈ গৈছে মানুহবিলাকে। আৰু কিন্তু গিলাচ পিঠাটো এইটো পিঠাৰ লগত কম্পেয়াৰ নকৰিব। আশা কৰিলোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। বাই।